हेलो फ्रेंड्स সকলোলৈ নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হৈছে আমাৰ গাহৰিজনীকে দেখুৱাই আছোঁ। গাহৰিজনীক দেখিছেনে বাৰু তামোলৰ ঢকুৱাবিলাক কেনেকৈ মুখেৰে টানি টানি নি আছে। মানে তাই নিজে হোৱা জেগাডোখৰ ঠিক কৰিছে। ক'বলৈ গ'লে বিচনাখনেই পাৰিছে বুলি ধৰকচোন। কেনেকৈ টানি টানি ধুনীয়াকৈ মিলাইছে চাওকচোন। আৰু তাই মানে তাইৰ আজি হয়তো পোৱালি দিব। সেই পোৱালিখিনি আদৰাৰ কাৰণে গোটেই জাবৰখিনি সামৰি সৈতে লৈছে। চাওকচোন বাৰু ভগৱানেও যে তাহাঁতকো অকণমান হ'লেও জ্ঞান দিছে, কি কৰিব লাগিব কি কৰিব নকৰিব লাগিব নিজৰ পোৱালিৰ কাৰণে। দেখিছেনে কেনেকৈ টানি টানি নিছে। নতুন সদস্যক আদৰিবৰ কাৰণে কিমান সযতনে এইবিলাক কৰি আছে। সোনকালে যা পিছবেলা টাইমে লাগি যাব। হৈ যাব, বেছি যাব কৰিব নালাগে ন। কি হ'ল? জাবৰবিলাক টানি টানি একগোট কৰি ল'লে, ধুনীয়াকৈ পাৰি ল'লে আৰু এতিয়া ভাগৰত শুই আছে। এয়া পোৱালি দিলেই দেখিছেনে, এটা এটা কৰি ধুনীয়াকৈ পাৰি ল'লে বিচনাখন দেখিছেনে ডাঙৰকৈ। জন্ম হৈয়ে যে সংগ্ৰাম কৰিব লাগে সেইটো ভগৱানে দিছে তাহাঁতক।